নিশ্চয়কৈ খুব আনন্দ লাগিছে যে পোনপ্ৰথমবাৰৰ বাবে বড়ো এটা ৱেব ছিৰিজ সুগ্ৰম বড়োলেণ্ড ৰাদাব সৌজন্যত বনাবলৈ গৈ আছে। এতিয়া আমাৰ বড়ো সমাজতো যিখিনি আৰ্টিষ্ট আছে বহুতখিনি মানে টেলেণ্টেড আৰ্টিষ্ট আছে, ডাইৰেক্টৰ আছে আৰু বহু প্ৰডিউচাৰ আছে, কিন্তু প্লেটফৰ্মৰ অভাৱত আমি সেইটো কৰিবলৈ পোৱা নাই। গতিকে আজি যিহেতু অনলাইনৰ যিটো যুগ আহিছে, এই হিচাপে আজি ৱেব ছিৰিজ হিচাপে যি বড়োলেণ্ড ৰাদাবে সুগ্ৰম যে ৱেব ছিৰিজটো বনাব বিচাৰিছে, নিশ্চয়কৈ আমি ভাবিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ সমাজত বহুতখিনি অৰিহণা যোগাব আৰু সকলো আমাৰ যিখিনি প্ৰডিউচাৰ আছে, আৰ্টিষ্ট আছে, সকলোৱে এটা ইনস্পিৰেশ্যন পাব। আৰু মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিটো BTR নতুন চৰকাৰ, এই চৰকাৰখনে যাতে আমাক এটা প্লেটফৰ্ম দিয়ে, TV চেনেল যাতে বনাই দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাম। আৰু আমি বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন হিচাপে আমি নতুন চৰকাৰখনক মেমৰেণ্ডাম দিছোঁ, আগতেও দিছিলোঁ আগৰ চৰকাৰখনক। গতিকে আমি এইটোকে আশা কৰিছোঁ যে যদি আমি এটা যদি প্লেটফৰ্ম পায়, তেতিয়াহ'লে আমি মানে অকল ৱেব ছিৰিজ নহয় বা অকল বড়োলেণ্ড ৰাদাবে নহয়, আমাৰ যিমানখিনি প্ৰডিউচাৰ আছে, ডাইৰেক্টৰ আছে, সকলোৱে এটা প্লেটফৰ্ম পাব। আৰু সেনেকৈ যদি কৰা যায়, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ যিখিনি আৰ্টিষ্ট আছে, প্ৰডিউচাৰ আছে, ডাইৰেক্টৰ আছে, সকলোৱে এটা প্ৰফেশ্যনেল হিচাপে ল'ব পাৰিব। আৰু যদি আৰ্টিষ্টসকলে প্ৰফেশ্যনেল ল'ব পাৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ যিটো বড়ো চিনেমা, এই বড়ো চিনেমা কোনো মানে বহুত ওপৰলৈ যাব, আমি সেইটোৱে আশা কৰিছোঁ। কি বিষয়ে বেছি গুৰুত্ব দিব সুগ্ৰম চিৰিয়েলে? এইটো সুগ্ৰম চিৰিয়েলটো কি বিষয় লৈ পেলাই এইটো বনোৱা হৈছে, মই স্ক্ৰিপ্ট ৰাইটাৰৰ লগত আলোচনা কৰা নাই। নিশ্চয় অলপ পাছত আপোনালোকে গম পাব, আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আৰু ডাইৰেক্টৰে আপোনালোকক জনাব। মোৰ অৰ্থটো হ'ল বড়ো ভাষাত এইটো ইনভেষ্টিগেট যি বস্তু সেইটো হয়। আৰু বড়ো সমাজত বিভিন্ন সময়ত বিভিন্ন মানে ঘটনা ঘটি গৈছে, আৰু সমাজত প্ৰত্যেক সমাজতে থাকে বিভিন্ন ইছ্যু থাকে। এই ইছ্যুবোৰ লৈ এই ৱেব ছিৰিজটো বনোৱা হৈছে। আৰু এই ইছ্যুবোৰে কেতিয়াবা আমাৰ মাজত অনাকাংক্ষিক ঘটনাও মানে হেৰি কৰে, আৰু এই অনাকাংক্ষিক ঘটনাৰ কাৰণে বিভিন্ন মানুহৰ জীৱন ধাৰা এইটো গতিটো মানে সলনি হয়। আৰু সেই বস্তুটো লৈ আজি এই ৱেব ছিৰিজটো বনোৱা হৈছে। আৰু সেইটো ছিজন ৱাইজ চাই থাকিব, এটা ছিজনত বিভিন্ন এপিছড থাকিব। আৰু বৰ্তমান এটা ইছ্যু লৈ এটা প্ৰথম ছিজনটো বনোৱা হৈছে, নেক্সট আৰু বেলেগ ছিজন আহিব। সামাজিক ছ'চিয়েল ইছ্যুজ লৈ সেইটো মানে এই ছিৰিজটো বনোৱা হৈছে। আৰু এটা ইছ্যু লৈ এটা মানে ছিজন হ'ব, আন বেলেগ ইছ্যু লৈ আৰু বেলেগ ছিজন হ'ব। থেংক ইউ।